যিটো অঞ্চলত 30-40 বছৰ অস্থিৰতা আছিলে 17 বছৰ বিপিএফৰ শাসনত কিছুমান বিষয়ত টাচে কৰা নাছিলে এতিয়া ভূমিৰ সমস্যা 17 বছৰ শাসনত 1600 মানুহৰ সমস্যা সমাধান কৰিছে 1600 আমাৰ সময়ত আমি 4 বছৰত এক বছৰটো কোভিডৰ কাৰণে কামে কৰিব পৰা নাই 4-3 বছৰত 3,23,000 পৰিয়ালৰ সমস্যা সমাধান কৰিছো ভূমিত আকাশ পাতাল কোনো তুলনাই নহয় তেখেতসকলৰ সময়ত 59,000 PMYৰ ঘৰ বনাইছিলে আমাৰ সময়ত এতিয়ালৈকে 2,92,000 ঘৰ বনোৱা হৈ গ'ল তেখেতসকলৰ সময়ত কিমান কিলোমিটাৰ ৰাস্তা বনাইছে কোনো হিচাপ নাই আমাৰ সময়ত আমি এতিয়া more than 1,600 কিলোমিটাৰ ৰাস্তা আৰু দলং বনোৱা হৈ গ'ল তেখেতসকলৰ সময়ত কেইখন স্কুল ঠিক কৰিছিলে মই নাজানো বহুত স্কুল বৰষুণ পৰি থকা আছিল আমাৰ তাতো এখন দুখন থাকিব কিন্তু আমি 1800 স্কুল ঠিক কৰিলো আমাৰ দিনত তেখেতসকলৰ দিনত কিমানজন UPSC APSC দিছিলে নাজানো আমাৰ দিনত এইবাৰ APSC প্ৰিলিমিনাৰীত 54 জন প্ৰিলিম পাস কৰিছে যোৱা বছৰো কৰিছে তাৰ আগৰো 50 কৰিছে সো বহুত ৰিজাল্ট ইয়াৰ আগৰ বছৰটোতো APSC পাসে কৰিছে 50 জন তেখেতসকলৰ দিনৰ মেট্ৰিকৰ ৰিজাল্ট কি আছিল আপোনালোকে দেখিছে আমাৰ দিনত কমসে কম চিৰাং জিলা অসমত দুইবাৰ টপ পজিশনত আহিল মেট্ৰিকত হায়াৰ সেকেন্ডাৰী সায়েন্স আৰ্টছত আমাৰ বাক্সা জিলা আহি আছে তামুলপুৰ জিলা আহি আছে সো সব ৰেকৰ্ড আমাৰ হাতত আছে গটিকে আমি যি কৰিছো হিসাব কৰি কৰি গন্তি কৰি কৰি কৰিছো মানুহৰ ভালৰ কাৰণে কৰিছো তেখেতসকলৰ দিনত 4 জন মানুহ বহি কথা পাতা বেলেগ বেলেগ জনগোষ্ঠীৰ বহুত ডাঙৰ চ্যালেঞ্জ আছিল আমাৰ দিনত আমি 26টা জনগোষ্ঠী একেলগে বহি বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিছো ভিজন ডকুমেন্ট বনাইছো